আৰু ইয়াত আমাৰ বেঙেনা পুৰা হৈ আছে চাহ একাপ খাম বুলি ভাবিছো আমি তিনটা প্ৰাণীয়ে মিলি নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো কি খবৰ সকলোৰে নিশ্চয় সকলো ভালে আছে আৰু এতিয়াটো বছৰটো এদাই হ'ব হল 2020 চনটো 2020 চনৰ শেষ ক্ষণত সকলো কেনেকে বিজি হৈ আছে ঘৰত আৰু কোনে কোনে কলৈ যোৱাৰ প্ল্যান বনাইছে পিকনিক খাবলৈ বা নতুন বছৰটো আদৰিবৰ কাৰণে কি ধৰণে আপোনালোকে আয়োজন কৰিছে কমেন্টত জনাবচোন আমি পিছে এতিয়ালৈকে বিশেষকে কো ভবা নাই এবাৰ নাজানো কি হয় ইমান এটা মনো নাই কিবা কিবি কৰাৰ কিন্তু তথাপি যদি হঠাতে কিবা প্ল্যান হৈ যায় তেতিয়া হলে নাজানো কাৰণ আমাৰ ঘপকে প্ল্যানবোৰ হৈ যায় আসলতে আৰু বহুত দূৰলৈও যোৱা নহয় গলেও একেবাৰে ওচৰলৈ যোৱা হয় এটা দিনৰ কাৰণে আৰু চাই থাকিবলৈ পাবই আপোনালোকে যদি কৰবলে যোৱা মেলা হয় আজি ভাবিছো এটা ব্লগ আৰম্ভ কৰো এতিয়া বাজিলে 12টা মান বাজি গল 12:30 মানে হ'ব হল মই কাম বনবোৰ কৰি আজৰি হৈছো এটা চাহ একাপ খাব লাগিব তাৰ পিছতে আজি ৰুটি বনাম দুপৰীয়া সময়ত খাবৰ কাৰণে শুকান ৰুটি আগবেলা ভাতে খোৱা হল আসলতে মই যেতিয়াই মন যায় তেতিয়াই ভাত বা ৰুটি দুইটা বনাই দিও ৰাতিপুৱা ৰুটি খোৱা হয় এনেকুৱা নহয় যেতিয়া খাবলৈ মন যায় তেতিয়াই বনাও কেতিয়াবা ৰাতি বনাও কেতিয়াবা দুপৰীয়া বনাও কেতিয়াবা ৰাতিপুৱাও বনোৱা হয় আৰু মটৰ তিয়াই থৈছো মটৰ ঘুগনি বনাম বুলি ভাবিছো লগতে শুকান ৰুটি হেয়াই আৰু হাজবেণ্ড গল স্কুলত তেওঁলোকৰ পৰীক্ষা চলি আছে 2:30 মান বজাত পাবহি আহি এতিয়া আমাৰ পোৱালিকিটাই একেবাৰে খেলি ইয়াতে বজাৰ এখন মেলি থৈছে আপোনালোকক দেখুৱাইছো ৰব এইফালে এখন বজাৰ এইফালে খেলা বস্তুৰ বজাৰ এইফালে আলু পিয়াজো তত পোৱা নাই দেই হেল্ল আলু পিয়াজে তত পোৱা নাই আৰু এইফালে কি বস্তু হয় হেল্ল গেজাৰ বক্স আয়াত গাড়ী বস গাড়ী কি কৰি আছে ইয়াত ডিলাৰ নেকি এটো নহয় গাড়ী ইয়াত সফা কৰা গৈছে গাড়ী সফা কৰা গৈছে ডিলাৰ পা যোৱাৰ লগে লগে ইয়াৰ পা ডিলাৰ যাব সফা কৰি যাব জিল কি কৈছা এই টাউন হয় টাউন বজাৰ নহয় টাউনৰ গাড়ী হয় আইডো পকাই দিয়া গাড়ী জান নাম है ईगल ইয়াতে ईगल কি এটো বারবি apa mau drink চাহ খাম বুলি কলো অথনি কিন্তু চাহ খোৱা নহলে অলপ পিছতে হাজবেণ্ড আহি পালেহি পৰীক্ষা শেষ হল সোনকালে পালেহি আৰু ৰুটি বনালো একদম তত নোপোৱাকে তেওঁ খাই বৈ সোনাৰিলেও গল কাম এটা আছে এতিয়াহে চাহ একাপ খাম বুলি ভাবিছো আমি তিনটা প্ৰাণীয়ে মিলি এটা ট্ৰেইন প্ৰাণী আজিকালি চাহ খাবলৈ বেলেগ পাৰ্টনাৰ নালাগে আৰু দুটা আছে পাৰ্টনাৰ একেবাৰে চাহ মানে ভাল পোৱা যাব No. Dangar. Gari ya maina duta aise khabale. Khoa ka Janmi? Oi. Oi khoa. Chana khoa. Khoa. Gari ya mai putola duta aise khabale. Sa. Itu kalian itu. এক কাপ গৰম গৰম চাহ মোৰ ফেভাৰিট কাপটো হেতে এইটো মোৰ ফেভাৰিট কাপটো হে গাইস অথনিৰ পিছত এতিয়াহে লগ পাইছো এতিয়া বাজিলে 8টা বাজিবৰ হল মই এতিয়া বনাওগৈ ভাত
আজি বিশেষ বস্তু এটা বনাম বুলি ভাবিছো মোৰ এটা ফেভাৰিট বস্তু মাৰ ভাত নিশ্চয় সকলে চিনি পায় আমাৰ অসমীয়া সকলে নিশ্চয় খাই ভাল পোৱা বিধ বস্তু নহয় জানো লগত কিবা এটা সুন্দৰ পিটিকা বা চাটনি বা কিবা ভাল কিবা এটা সবজি এনেকুৱা হলে মানে মাৰ ভাতৰ সোৱাদেই সুকীয়া হয় আসলতে প্ৰথমতে মই জনা নাছিলো কিন্তু মোৰ বিয়াৰ পাছত মই খাই পাইছো বস্তুটো হাহু মায়ে বনাইছিলে আসলতে মোৰ শহুৰ দেউতাৰ কথা এখিনতে কবই লাগিব শহুৰ দেউতাই খাই খুব ভাল পাইছিলে মাৰ ভাত মাজে মাজে তেওঁৰ যেতিয়া বেলেগ কিবা কিবি খাবৰ মন নাযায় তেতিয়া কয় হেৰা মাৰ ভাতকে অকনমান দিবাচোন আৰু লগতে বেঙেনা পিটিকা খায় বেঙেনা পুৰা বা কেতিয়াবা সৰু মাছ এটা দুটা থাকিলে তেনেকে তেওঁ খায় এতিয়া নাই শহুৰ দেউতা কিন্তু তেওঁ সঁচাকে এজন খুব ভাল মানুহ আছিলে মই তেওঁক লগত মানে যিমান দিন যেটা বছৰ তেওঁক লগ পালো তেওঁ সঁচাকৈ এজন মানে লেখত ল'বলগীয়া ব্যক্তিত্বৰ এজন গৰাকী হয় খুব ভাল আছিলে তেওঁ যথেষ্ট মৰম কৰিছিলে আৰু কেতিয়াবা কিবা যদি মনচন বেয়া থাকে বা কিবা যদি সমস্যা হয় তেওঁ সদায় নিজৰ ছোৱালীৰ দৰে আহি পেলাই কথাবোৰ মানে কি হৈছে খুধেহি আহি পেলাই বা কেতিয়াবা গাছা বেয়া হলে ঔষধ পাতি আনি দিয়ে তেওঁ মনত পৰে কেতিয়াবা সেইকাৰণে আজি এইটো সুবিধা পাই পেলাই আপোনালোকক এইখিনিতে কৈ থলো সঁচাকৈ তেওঁ বৰ মৰম কৰিছিলে আৰু এটা কথা কওঁ মোৰ বিয়াৰ পাছতে তেওঁ মোক এটা নাম দিছিলে মাইনা বুলি মাতিছিলে তেওঁ মোক মোৰ মানে স্মিতা বুলি মই নামাতো মই মাইনা বুলি মাতিম বুলি কৈছিলে আৰু সেই দিন ধৰি তেওঁ তেতিয়ালৈকে থাকিলে তেতিয়ালৈকে মোক সেই বুলিয়ে মাতিলে আৰু হে আৰু যিবোৰ মানুহ আসলতে ভাল হয় সেই মানুহবোৰ খুব সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যায় হেয়াই জীৱনৰ সত্যতা আৰু সুবিধা পাই আপোনালোকক কলো তাকে এতিয়া দেৰি নকৰো ভাত বনাবলৈ যাও পাকঘৰলে চাই থাকক কেনেকৈ কি বনাও আপোনালোকক দেখুৱাম আৰু কমেন্ট কৰি জনাব কোনে কোনে খাই ভাল পায় আৰু ঘৰত কোনে কোনে বনায় মাৰ ভাত ঠিক আছে বলক তেতিয়াহলে মই এখিনি মাৰ ভাত বনাবৰ কাৰণে ইয়াত পানী দিছো সসত বনাব লাগিব মাৰ ভাত যেনেকে ভাত বনায় তেনেকে আৰু খালি মাৰ ভাতটোত কি হয় পানীৰে হৈতে থৈ দিয়ে অকনমান বেছিকে পানী দিয়ে আৰু পানীৰে হৈতে ৰাখি দিয়ে তেনেকৈ তাৰ যেখিনি মাৰখিনি নাকাহে আৰু নিখনি বুলি কোৱা হয় যেটো এখিনি নাকাহে বাস হে আৰু ইয়াতে মই কুকাৰত আলু আৰু কণী বইল কৰি আছো পিটিকা বনাবৰ কাৰণে বিলাহী পুৰিম তো সেইকাৰণে ফুটা ফুটা কৰি লৈছো জুই নাই যেতিয়া ইয়াতে পুৰিব লাগিব আৰু গেছতে আৰু পুৰিম বেঙেনাটো এনেকে ফুটা ফুটা কৰি লৈছো বিলাহী হৈ গল এতিয়া মই পুৰিম বেঙেনাটো পুৰিবলৈ জেগা নহলে তাত সেইকাৰণে থৈ দিলো এতিয়া পুৰিম ঠাণ্ডাও কিছু পৰিছে দেই চল এখন লবলগীয়া হৈছে আৰু এনেকুৱা ঠাণ্ডাৰ বতৰৰ পিছে বেঙেনা পুৰা আলু পুৰা বিশেষকৈ জুইত পুৰা তাৰ সোৱাদটো বেলেগে হয় খাবলৈ খুব ভাল লাগে নহয় নে কিন্তু এতিয়া জুই নাই যেতিয়াতো আৰু উপায় নাই গেছতে কাম চলাই দিছো আৰু চাই থাকক ভিডিওটো আৰু এইখিনি আমাৰ মাৰ ভাত ৰেডি পানী আছে অলপ হৈ গল এইখিনি এনেকে নমাই থৈ দিম এইখিনি এতিয়া মই ইয়াত ভাজিম বুট আৰু আলু আৰু ইয়াত আমাৰ বেঙেনা পুৰা হৈ আছে
কালি ভিডিঅ'টো মই কমপ্লিট নকৰিলোৱে আৰু আজি হৈছে নেক্সট ডে এতিয়া গধূলি হবৰ হল হি 4টা বাজিলে আৰু এতিয়া আমি চাহৰ জুতি লৈছো ইফালে আজি বতৰটো বিৰাট ঠাণ্ডা একদম মানে ৰ'দ নুলালে দিনটো খুব মাৰি থাকিলে ঠাণ্ডা ঠাণ্ডা লাগিছে পুৰা আৰু গটিকে ভাবিলো এনেকুৱা বতৰত চিংৰা খাবলৈ ভাল লাগিব সেইকাৰণে ওচৰতে বনাই অনুৱালো আৰু এতিয়া এইফালে টিকলা টিকলি চিংৰা খাইছে জ্বলা আমাৰ এইজনীও জ্বলা চাটনিহে খায় ন মিঠা জ্বলা টেষ্টি লাগিছে নে আহিছে তো ডাবল টেষ্টি আৰু লগতে আছে চাহ এইফালে ঠিক আছে তেতিয়াহ'লে আচলতে ভিডিঅ'খন এইকাৰণে কৰিলোঁ ভিডিঅ'টো শেষ কৰিব লাগিব সেইকাৰণে যিমানখিনি পাৰোঁ ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্টো কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই কোৱা বাই বাই আকৌ লগ পাম আকৌ লগ পাম অ'কে